অ' গুৱাহাটীৰ বান, কিয়নো কৰি তুলিছা জীৱনখন ইমান টান? আমিতো মহানগৰবাসী, আমি বাৰু বান সাহায্য বিচাৰি কলৈনো যাম? অনা গুৱাহাটীবাসী, আজি তোমালোক গুৱাহাটীৰ বান দেখি কিয়নো কৰিছা ইমান অভিমান? ধেমাজি, শদিয়া বা ধুবুৰীত বান দেখি বিয়পে আমাৰ বুকুতো সেই একে দুখৰ ধাৰ। কিন্তু তোমালোকে জানো বুজিছা আমাৰ এই কষ্টৰ হাৰ? আজি যদি গুৱাহাটীখন বন্ধ হৈ যায়, চলিব জানো তোমালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান? কথাখিনি এবাৰ ভাবি চাবা। ৰাইজ নমস্কাৰ, মই অলপ আগতে শুই পিনে উঠিছোঁ আৰু মই গুৱাহাটীৰ বানতকৈ বেছি ফেচবুক বা ইনষ্টাগ্ৰামত মিমছৰ বান চাইছোঁ। মিমছ, গুৱাহাটীৰ বানৰ ওপৰত মিমছ। মানে আমি কেনেকুৱা এটা লেভেলত গুচি গৈছোঁ মই বুজিব নোৱাৰোঁ। এনেকুৱা এটা অৱস্থা হৈ আছে গুৱাহাটীত, মানুহে ঘৰৰ পৰা ওলাব পৰা নাই। আৰু চাওক, গুৱাহাটীত অকল ধনী মানুহ নাথাকে, দুখীয়া মানুহো থাকে গুৱাহাটীত। যিসকলে দিন হাজিৰা কৰি পিনে চলে, তেখেতসকলৰ বানত ঘৰ ডুব গৈছে। মানে কেনেকুৱা এটা ধৰণৰ অৱস্থা হৈছে। আৰু ঘৰ এখন যদি ডুব যায় বানত বা যাতে কৃত্ৰিম বানে হওক বা নৈৰে বান হওক, যদি ঘৰ এখন ডুব যায় কিমান বেছি কষ্ট হয় খাবলৈ, বনাবলৈ, থাকিবলৈ। হয়তো আমি অসমবাসীতকৈ বেছি ভালকৈ এইটো কোনো নুবুজে, কাৰণ বানৰ লগত আমি বছৰে বছৰে যুঁজি আহিছোঁ। তো এইটো চাওক, গুৱাহাটীত হৈ আছে বুলি আমি বেলেগ ডিষ্ট্ৰিক্টবিলাকত যেতিয়া হয়, আমি গুৱাহাটীবাসীয়ে সেই ডিষ্ট্ৰিক্টবিলাকৰ লগত থিয় দিওঁ, বান সাহায্য দিওঁ, আমি সেই কষ্টখিনি বুজোঁ। কিন্তু আজি যেতিয়া গুৱাহাটীখন সেই কষ্টতে আছে, মানুহবিলাকে সেইটোৰ ওপৰত মিম বনাইছে। এইটো মানে কেনেকুৱা ধৰণৰ মেণ্টেলিটি মই বুজি নাপাওঁ। ভাবক, কিমান মানুহো মৰিছে গুৱাহাটীত। চাৰিটা মানুহ জীয়াই মাটিৰ তলত সোমাই গৈছে লেণ্ডশ্লাইড হোৱাৰ কাৰণে। তো সেইবিলাক চাই আপোনালোকৰ বেয়া নালাগেনে? এজন মানুহে পানীত ডুব গৈ চাগে তেখেতৰ মৃত্যু হৈছে, সেইটো মই ভালকৈ ইমান নাজানো। কিন্তু 4জন মানুহে যে লেণ্ডশ্লাইডৰ পিছত মাটিৰ তলত জিন্দাই সোমাই গৈছে, সেইখিনি জানো। সেইটো শুনি পিনে আপোনালোকৰ বুকুটো নকঁপেনে? 4জন মানুহ ভাবকচোন, মাটিৰ তলত জিন্দাই সোমাই গৈছে। মোৰ বুকুখিনি শুনি পিনে কঁপি যায়। আৰু আপোনালোকে সেই বস্তুটোৰ ওপৰত মিম বনাই আছে। কি ক'ম মই, একদম আজি মোৰ তাত অপশ্যন নথকাৰ কাৰণে মই এই ভিডিঅ'টো বনাব লগা হৈছে। মানে এনেকুৱা লেভেলৰ মেণ্টেলিটিটো কি মেণ্টেলিটি? আজি আপোনালোকে যদি গুৱাহাটীত দুখত যেতিয়া আছে, আপোনালোকে থিয় নিদিয়ে। অনা গুৱাহাটীবাসীক কৈছোঁ, আপোনালোকে যদি আমাৰ ওপৰত মিম বনায়, ভাবি চাওকচোন, আপোনালোকে যদি কালি নৈ বানৰ কবলত পৰে, আমি আপোনালোকক সহায় কৰিব যাম জানো? আমি যাম। আমি আপোনালোকক ধেমালি নকৰোঁ, আপোনালোকক লৈ মিম নবনাওঁ। কাৰণ আমি অসমবাসী, আৰু অসমবাসীৰ দুখ আমি বুজোঁ, অসমৰ বানৰ দুখ আমি বুজোঁ। কিন্তু হয়তো আপোনালোকে আমাৰ দুখটো বুজিব পৰা নাই। আমি গুৱাহাটীবাসী হয় বুলি আপোনালোকে আমাৰ দুখটো বুজিব পৰা নাই। গুৱাহাটীত সকলোৱে ধনী মানুহ নাথাকে, পইচা থকা মানুহ নাথাকে। আৰু যিমানে পইচা নহওক, বান হয়। বানৰ কষ্ট সকলোৱে বুজি পায়, কিমান কষ্ট হয় বানত। আপুনি ঘৰৰ পৰা ওলাই যাব নোৱাৰে একো আনিবলৈ, আপুনি ঘৰত বনাই খাব নোৱাৰে। আৰু আপোনালোকে হয়তো দেখিছে যে কিমান ষ্টুডেণ্ট থাকি আছে গুৱাহাটীত। কালি কিমানখিনি ষ্টুডেণ্টে ঘৰ খালী কৰি পিনে ওলাই গৈছে, ৰুম খালী কৰি পিনে ওলাই গৈছে। সেই ষ্টুডেণ্টখিনি ক'ত যাব? সেই ষ্টুডেণ্টখিনি পঢ়িবলৈ এতিয়া গুৱাহাটীত আহিছিলে, এতিয়া ক'ত যাব? ক'ত থাকিব? কি কৰিব? ঘৰত গুচি যাব লাগিব এতিয়া। তাহাঁতি পঢ়িব নোৱাৰিব এতিয়া ইয়াত। প্লিজ কৈছোঁ আপোনালোকক, এই মিম চিম নবনাব এইটোৰ ওপৰত। এইটো সঁচা এটা প্ৰব্লেম হয় গুৱাহাটীৰ, আৰু বছৰে বছৰে এইটো হৈ আহিছে। আৰু এই বস্তুটো এতিয়া সলনি হ'ব লাগিব, চেঞ্জ হ'ব লাগিব। আৰু আমি যেনেকৈ অনা গুৱাহাটীবাসীৰ লগত বানৰ কবলত পৰিলে আমি যেনেকৈ থিয় দিওঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে গুৱাহাটীৰ লগত থিয় দিয়ক এবাৰ। গুৱাহাটীখন আপোনালোকৰে চহৰ, গুৱাহাটীখন আমাৰে চহৰ, গুৱাহাটীখন গোটেই সকলো অসমবাসীৰ চহৰ। যদি আজি গুৱাহাটীখন বন্ধ হৈ যাব লাগে কিবা কাৰণত, গোটেই অসমখন বন্ধ হৈ যাব। অসমত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ যাব। কেনেকুৱা মেণ্টেলিটি, কচম, এইবিলাক বুজিব নোৱাৰি সঁচাকৈ দেই। আপোনালোকে প্লিজ মিম চিম বনোৱা বাদ দিয়ক, আৰু গুৱাহাটীখনৰ দুখত, গুৱাহাটীখনৰ লগত থিয় দিয়ক প্লিজ। এইবিলাক নকৰিব। আৰু মোৰ একো ক'বলগীয়া নাই, আৰু ক'ব নোৱাৰিছোঁ আৰু। দিয়ক, থেংক ইউ।